গাইজ নমস্কাৰ, কি খবৰ? সকলো ভালে আছে? সকলোকে হেপী দুৰ্গা পূজা। মই বৰ্তমান তেজপুৰত আছোঁ। আপোনালোকে গমেই পায় আৰু এইবাৰ মানে ব্লগ মানে দুৰ্গা পূজাতে ব্লগ বনাম। একেলগে চাই দিব ভিডিঅ'টো। আৰু এতিয়া মানে যোৱাকালি মানে দেওবাৰ আছিলে। সিদিনাখন মানে ইমান বৰষুণ মানে ৰাতি অহা নাছিলে। ৰাতিপুৱা টাইমত আহিছে আৰু খেলাটো ভালে গ'ল। আপোনালোকে গমেই পায় ক্ৰিকেট খেলা আছিলে যিহেতু গুৱাহাটীত। আজি আৰু ব্লগটো আৰু মানে এনেদৰে বনাম আৰু চাই দিম একবাৰ ভিডিঅ'টো আৰু লাইক শ্বেয়াৰ। হিমাংশু, তুমি দাদাক কিয় মাৰা? হিমাংশু, হা তোমাৰ লগত কাজিয়া লাগি থাকে নেকি দাদাই? ঐ দীপাংকৰ, তুমি এইটো কি বনাইছা চাওঁ? এইটো কি ফায়াৰ গান হয়? এইটো কি হয় এইটো? হা দেখাই দিয়াচোন এইটো কেনেকে মাৰে, এইটো চাওঁ মই। তুমি এইটো দেখাই দিয়া চাওঁ। হা তাতে কি মানে কি এইটো কি লগাইছে? এইটো बोतल लगाइछु बोतल तो सब जाते भाई यहाँ बेलून लगाइछु। তুমি দেখাই দিয়াচোন, তুমি দেখাই দিয়া এইটো কেনেকে ব্যৱহাৰ কৰে। ৱাও, ক'ত গুলিটো নগলে দেখোন। এ লাই ফাটি থাকিলে দেখোন তোমাৰ গুলি। বেলুনটো ফাটিলে নেকি তোমাৰ? হে তুমি এইটো কি বনাইছা? ক'বলৈ আমি এতিয়া খিচিৰি খাম। পাত দিছে দীপাংকৰ, আমি খিচিৰি খাব বহিছো আৰু ফাইনেলি খিচিৰি আহি গ'ল। এতিয়া আমি খিচিৰি খাম। ওপৰৰ পৰা মানে বৰষুণ পেলাই আছে। এতিয়া খিচিৰি খাব বহিছো। খিচিৰি খাই গৈ আছো। কিবা কৰি আজি পূজা মানে কি হ'ব জনাই গৈছে আৰু মানে যি বৰষুণ মানে দিয়ে আছে বৰ্তমান। এয়া মই ষ্টেচনত আছো। ইয়াতে হয় পূজা হয়, কিন্তু হয় এতিয়া আপোনালোকক দেখাম মানে জাপিৰ পেণ্ডেল। আগৰ সন্মুখত জাপি আছে, 3টা জাপি। সেই 3টা জাপিৰ দাম 15,000 টকা। খুবেই ভাল বনাইছে। এলপিজিত গৈ আছো, চাই থাকি একেলগে। এইটো চাওক ডাইন'ছৰ বন্ধুসকল আপোনালোকক দেখাইছো। এইটো ডাইন'ছৰ এলবি ৰোডত বনাইছে এইটো ডাইন'ছৰ। আৰু মানে এইবাৰ ডাইন'ছৰ বনাইছে। আৰু যেতিয়া আপোনালোকে যে দেখা পায় চিনেমাবিলাক যে হলিউড ফিল্মবিলাক যে দেখা পায়, এইটো ডাইন'ছৰ বনাইছে। আৰু আপোনালোকক মই দেখাই আছো। আৰু এইপিনে চাওক, এইটো হ'ল মেইন মণ্ডপটো। খুবেই ভাল হৈছে। আৰু এইটো চাওক জাপি লগাইছে, কি সুন্দৰ জাপি লগাইছে। এই 3টা জাপিৰ দাম 15,000 টকা লৈছে। আপোনালোকে দেখাইছে 15,000 টকা লৈছে এই 3টা জাপি। কি সুন্দৰ, খুবেই ভাল লাগিছে। আপোনাক দেখাইছে বিউটিফুল। বহুত ভাল লাগিছে। আৰু আপোনালোকে দেখাইছে খুবেই ভাল লাগিছে, ভাল হৈছে। এলবি ৰোডত খুবেই ভাল হৈছে। চাওক এলবি ৰোড তেজপুৰ টাউনৰ ভিতৰত হয় এলবি ৰোড বুলি কয়। এইটো এলবি ৰোড তেজপুৰ। চাওক আৰু এটা ভাল। এইবিলাক খুঁটাগিলা দিছে ন। এইবিলাক চব চব গামোচা দি মানে লগাইছে খুঁটাবিলাক। খুবেই ভাল লাগিছে ন। তো খুবেই ভাল লাগিছে। ভাল বন্ধুসকল মানে কি পুৰা বৰষুণ মানে পৰি আছে। কিন্তু আজি মানে পূজাত আৰু জনা গৈছে আৰু মানে কিমানে কি মানে মেকআপ কৰি অৱস্থা আজি চব ধোৱা খাব জনা গৈছে। আপোনালোকক মানে দেখাই আছে। ছোৱালীবিলাক কিছুমান মেকআপ কৰিলে আজি মানে পুৰা ধোৱা খাব, পুৰা ক'ব নালাগে, পুৰা ধোৱা খাব। এতিয়া মানুহবিলাক অহা নাই। আপোনালোকক দেখাই আছো মানুহবিলাক অহা নাই। বহুত দেৰিকৈ আহিব। এতিয়া বৰ্তমান বেছি টাইম হোৱা নাই। এতিয়া বৰ্তমান বাজে 5:30 বাজিলে আৰু 5:30 বাজিলে ইমান বৰষুণ দি আছে। দেখিছে বহুত ডাঙৰ হৈছে। মোতকৈ ওখ হ'ব, বহুত ডাঙৰ হৈছে।
এইটো এই তিনিটা জাপি দিছে, তিনিটা জাপিতে বোলে 15,000 টকা লৈছে। চ' দাম ল'বই দিছোঁ, এটা জাপি আপোনাৰ ডাঙৰ গুণাটো সহজ কথা নহয় নহয় নে নাই। সেয়াই আৰু আপোনাৰ দেখাই দিছোঁ আৰু এই চাওক মানে তলত কালাৰিং কৰিছোঁ, এই কালাৰিং কৰা আছে, লাইটিং কৰা আছে আৰু ডাইনাছৰ